এতিয়াতো 100% দেখা গৈ আছে যে অসমৰ যি বৰ্তমান সাম্প্ৰদায়িক পৰিস্থিতি যি যি ৰাজনীতি যি অসমৰ বাতাবৰণ চব হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰাই সৃষ্টি হোৱা। ইয়াত আৰু বেলেগ কাৰো বাক দোষী লাভ নাই। 100% ইয়াৰ দায়ী বা জগৰীয়া হিমন্ত বিশ্ব শৰ্মা। কাৰণ তেখেতে অসমক এখন উত্তপ্ত কৰিব চেষ্টা কৰি আছে, যোনটো হয়তো অসমৰ ৰাইজে কিন্তু বিচৰা নাই। কিন্তু তেখেতে বিচাৰি আছে যে ইয়াত কিবা এটা হওক, তাৰপিছত আমি আহিম, আহি পেলাই চাম কি হয়, যে এইটো যাতে এটা মানে ভাগ ভাগ কৰি পেলাই হ'লেও কাৰোবাক ডমিনেট কৰি পেলাই কাৰোবাক হাতত ৰাখি পেলাই যাতে ভোট বেংকটো মোৰ হাতত থাকে, সেয়া প্ৰচেষ্টা কিন্তু তেখেতৰ বা সেয়া চিন্তাধাৰা কিন্তু তেখেতৰ। কিন্তু এখেত 100% মিছলীয়া এজন ব্যক্তি। অসমৰ ৰাইজে গম পাইছে এখেতক দি পেলাই অসম কেতিয়াও উন্নতি নহয়, কেতিয়াও নহয়। তো আশা কৰোঁ অসমৰ ৰাইজে বুজি পাইছে। তো যি কি নহওক, এইবাৰ কিন্তু তেখেতক মোৰ বোধেৰে মানে CM নহয়, তেখেতক একেবাৰে 2026 চনত জালুকবাৰী সমষ্টিৰ পৰা যি নিৰ্বাচন কৰে তেখেতক নিৰ্বাচনত একেবাৰে হৰাই দিবলৈ মানে একেবাৰে মানে ফেইল কৰাই দিব লাগিব। চিধা সেইটো প্ৰচেষ্টা হাতত লৈ পেলাই অসমৰ ৰাইজে যাতে ইলেকশ্যনত আগবাঢ়ি যায়। কাৰণ এখেতক যদি হেৰি নকৰে, যদি ফেইল কৰাই নিদিয়ে, এখেতে অনাগত দিনত আকৌ এইবিলাকেই ৰাজনীতি কৰিব। আৰু এইবিলাক ৰাজনীতি কৰি পেলাই অসমক কেতিয়াও উন্নত ৰাজ্যৰ পৰিণত কৰিব নোৱাৰি। এইটো আপোনালোকে চবেই জানে, ময়ো জানো, বা হিমন্ত বিশ্ব শৰ্মা তেখেতে নিজেও জানে। তেখেতে কৈছিল নহয় যে ইলেকশ্যন জিকিবৰ কাৰণে 1-1.5 লাখ চাকৰি দি দিম। পিছত কৈছে মই এইবিলাক জিকিবৰ কাৰণেহে কৈছিলোঁ। কাৰণ মিছলীয়া যে তেখেত নিজে সেইটো তেখেতেও জানে যে এইবিলাক চব মিছলীয়া, অসমৰ মানুহক বুৰ্বক বনাই পেলাই যাতে কেনেকৈ গাদীত থাকিব পাৰি, তেখেতে সেইটো প্ৰচেষ্টা কিন্তু চলাই আছে। কিন্তু এইটো কিন্তু অসমৰ ৰাইজে কেতিয়াও মানি নলয়। এইটো কেতিয়াও মানি নলয় যে এটা মিথ্যা এটা আশ্ৰয় বা মিছা কথা এটা কৈ পেলাই যে অসমৰ ৰাইজক বুৰ্বক বনাই পেলাই তেখেত যে আকৌ গাদীত আহিব, এইটো অসমৰ ৰাইজে কিন্তু গম পাইছে। আৰু অনাগত দিনত যে এইটো কেতিয়াও নহ'ব, এইটো কিন্তু তেখেতে নাজানে। আমাৰ মূল দাবী আছিলে যে জুবিন দাৰ যদি মাৰ্ডাৰ হৈছে ন্যায় লাগে। তাৰ পৰা চাওক কেনেকৈ ফালৰি কাটি পেলাই হিন্দু মুছলিম আকৌ ষ্টাৰ্ট হৈ গ'ল। মানে ৰাজ্যখন মানে ভালকৈ ৰাজ্যৰ মানুহবিলাকক ভালকৈ কিন্তু থাকিব নিদিব। ইয়াত কিবা এটা কৰি পেলাই জেং এটা লগাই পেলাই তাৰপিছতে আহিব সমাধান কৰিবলৈ। তেতিয়া এটা পাৰ্টি কিন্তু তেখেতৰ হাতত থাকিব, ডাঙৰ এটা ভোট বেংকৰ অংক হ'ব। আৰু ডাঙৰ কথা হ'ল তেখেত যে মিছলীয়া, এইটো অসমৰ ৰাইজে গম পাইছে। কাৰণ ইণ্ডিয়াৰ ভিতৰত মানে ধনী মুখ্যমন্ত্ৰীৰ ভিতৰত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নাম। আৰু তেখেতে একেবাৰে এটা কথাতে কৈ দিছে মোৰ কোনো সম্পত্তি নাই। বাইদেউৰ সম্পত্তি বোলে বাইদেউ কাম কৰি পেলাই বনাই আছে, কাম কৰি পেলাই হেৰি হৈছে। ৰিপৰ্টাৰে কিবা এটা সুধিলে খংহে কৰে। ৰিপৰ্টাৰৰ এইটো প্ৰশ্ন সোধা এইটো হেৰি এটা দায়িত্ব। অসমৰ জনগণক প্ৰশ্ন কৰিবই তেখেতে উত্তৰ মানে দিয়াৰ আগতে তোমাৰ নাম কি, চেনেলৰ নাম কি, ঘৰ ক'ত, মালিকৰ নাম কি, এইবিলাক ধমকি এতিয়া ৰিপৰ্টাৰ ভাইসকলে এতিয়া আৰু এইবিলাক দেখি কেৰেপ নকৰে। কাৰণ ৰিপৰ্টাৰ ভাইসকলে গম পাই গৈছে তেখেতক প্ৰশ্ন কৰিলে কিবা নহয় কিবা এটা তেৰাকে বেকাকৈ কিবা এটা আনচাৰ দিব গম পাইছে। কিন্তু এতিয়া কিন্তু ৰিপৰ্টাৰবিলাকৰ মানে নেৰা হৈছে। কাৰণ ৰিপৰ্টাৰবিলাকে সঁচাকৈ এতিয়া কুৱেশ্যন কৰিব আৰম্ভ কৰিছে। কুৱেশ্যন কৰিব আৰম্ভ কৰিছে। মই যি মিডিয়াত দেখা পাই আছোঁ, লাষ্ট যে ডিব্ৰুগড়ত গ'লে তাত ৰিপৰ্টাৰ ভাই এজনে সুধিলে সম্পত্তি কেনেকৈ কৰিছে, তেখেতৰ নিজৰ কিমান সম্পত্তি, কৈছে মোৰ সম্পত্তি নাই। বাইদেউ তুমি কাম কৰি পেলাই সম্পত্তি কৰিছে, ইয়াত আৰু আপত্তি কিহৰ, তোমাৰ মালিকে যেনেকৈ কাম কৰি আছে, এইবিলাক মানে উল্টা পাল্টা কথাবিলাক কৈ আছে। মানে ৰিপৰ্টাৰবিলাক মানে ধমকি মাৰি দিয়ে। ধমকি মাৰি কথা আজিকালি কোনে ভয় খায়, ধমকি মাৰাৰ দিন গ'ল। তো এইবিলাক অসমৰ ৰাইজে বুজি পাই আছে। তো অনাগত দিনত আপোনালোকে চাওক, আপোনালোকে সিদ্ধান্ত লওক কি কৰিব কি নকৰিব। কিন্তু কথা এটা কি, ৰাজ্যখন ডেভেলপ কৰিব হ'লে এখেতৰ নিচিনা ৰাজনীতিবিদে বা লিডাৰে কেতিয়াও ডেভেলপ কৰিব নোৱাৰে। এইটো কিন্তু চবেই গম পাই গৈছে, আমিও গম পাইছোঁ। তো ইলেকশ্যন আহি আছে, আপোনালোকে ভালকৈ চিন্তা ভাৱনা কৰি পেলাই আপোনালোকে ইলেকশ্যনত বা ভোট দিব। আৰু ভাল যোন তেখেতকে ভোট দিব। কাৰণ এতিয়া ভোটৰ ৰাজনীতি হৈ গ'ল। সেইকাৰণে মই ভোটৰ বিষয়ে মই দুই এষাৰ ক'ব ওলাইছোঁ। কাৰণ জুবিন দাৰ ন্যায়টো আমি নাপালোঁ আৰু কেতিয়া পাম, এইটোতো হেৰি আমাৰ ৰাজকুমাৰ কংগ্ৰেছৰ গৌৰৱ গগৈদা কৈছিলে যে হিমন্ত বিশ্ব শৰ্মা যিমান দিন গাদীত থাকিব এইটো ন্যায় কিন্তু পোৱা নাযাব। দেখা গৈ আছোঁ এইটো সঁচাকৈ। আমাৰ ৰাজকুমাৰ দা গম পাইছে, গৌৰৱ দা গম পাইছে যে এইটো আচলতে কোনো ন্যায় চাই একো নহ'ব, এইবিলাকে এনেই মাইণ্ড ডাইভাৰ্ট কৰি পেলাই চব এইটো তল পেলাই দিব। আৰু এইটো হৈ আছে, সেইটো হৈ আছে। যি কি নহওক আপোনালোক চবেই সাৱধান হওক, ভালকৈ থাকক। তো জুবিন দাৰ ন্যায়টো আমি নাপালোঁ। তো নাজানো কি হয়, চৰকাৰে কি কৰে, হিমন্ত দাই কি কৰে। সেইটো তেখেতেতো হিন্দু মুছলিম লৈ পেলাই কি ৰাজনীতি কৰিব পাৰে কৰক। আমাৰ কথা হ'ল আমি এনাজৰী ভাতৃত্ববোধেৰে আমি চব জাতি সংগঠন বা হিন্দু মুছলিম বা চবেই একেলগে হৈ ঐক্যবদ্ধ হৈ পেলাই কাম কৰিব লাগিব অসমৰ হকে। অসম যাতে কেনেকৈ ডেভেলপ হয় তাৰ চিন্তা কৰিব লাগিব। তো সেয়া আহাৰে অসমৰ মানুহক বুৰ্বক বনাই তেখেত কোটি কোটি টকা অৰ্জন কৰি আছে আৰু বোলে কাম কৰি পেলাই হৈ আছে। কেনেকৈ কাম কৰি আছে আমি নাজানো।
তেখেতেই জানে ইমান প্ৰফিট কেনেকৈ হয় কামত, বেলেগ মানুহৰ কাৰো প্ৰফিট নহয়। ইফালে খালি হিমন্ত বিশ্বৰ ঘৈণীয়েকৰ ৰিণিকী বৰুৱা বাইদেউৰ প্ৰফিট হয়, আৰু ইফালে হৈ আছে আপোনাৰ জয় শ্বাহৰ প্ৰফিট হৈ আছে। বাকী ইণ্ডিয়াত কাৰো বা অসমত কাৰো প্ৰফিট হোৱা নাই বিজনেছত। বিজনেছ তেওঁলোকে বুজি পাইছে, তেওঁলোকে কৰক, আমাৰ আৰু ইমান বিজনেছ দৰকাৰ নাই। আমাৰ কথা হ'ল আমি নিজে সতৰ্ক হ'লে কোনো আমাক একো কৰিব নোৱাৰে। চিধা কথা এইটো, আমি নিজে সতৰ্ক হ'ব লাগিব, নিজে সাৱধান হ'ব লাগিব, নিজে ভাল লিডাৰ চাই বিবেক বুদ্ধিৰে ভাল লিডাৰ এজন বনাব লাগিব, যাতে অসমখন আগুৱাই যায় আৰু তেওঁলোকৰ বিজনেছ যাতে ফ্লপ হয়। কাৰণ যি বিজনেছ ষ্টাৰ্ট কৰিছে এইবিলাক বিজনেছটো কোটি কোটি টকা আমাৰেই টকা হয়, অসমৰ ৰাইজৰ টকা হয়। এইবিলাক টকা চব সিহঁতৰ হাতত। এতিয়া আমাৰ হাতত টকা নাই। 500 টকা ওলাব গ'লে আমাৰ 3 দিন লাগে। তেওঁলোকক যদি কওঁ যে 5 কোটি টকা ওলাব লাগে, 5 মিনিটৰ সময় নালাগে। আপোনালোকে বিবেচনা কৰক, অনাগত দিন আহি আছে, ইলেকশ্যন আহি আছে, বেছিদিন নাই। আপোনালোকে চিন্তা ভাৱনা কৰক। আৰু ডাঙৰ কথা হ'ল আপোনালোকে নিজৰ প্ৰাপ্য, নিজৰ অধিকাৰ, নিজৰ ন্যায় কেতিয়াও নেৰিব। জুবিন দাক ন্যায় লাগে, সেইটো আপুনি চবেই ঐক্যবদ্ধ হৈ একেটাই হেৰি কৰক যে আমাৰ ন্যায় লাগে, ন্যায় আগত দিয়ক। ইলেকশ্যন পিছত, ইলেকশ্যন আহিলে দেখা যাব কাক কি দিওঁ, কাক মুখ্যমন্ত্ৰী বনাওঁ, কোনে মিঠাতেলৰ দাম কমাব, সেইবিলাক পিছত। এতিয়া বৰ্তমান চিটুৱেশ্যন কোনটো? আমাৰ হিয়াৰ আমোদ, আমাৰ কণ্ঠশিল্পী, অসমৰ নক্ষত্ৰ, অসমৰ অক্সিজেন আমাৰ পৰা আঁতৰি গৈছে। তেখেতৰ মাৰ্ডাৰ হৈছে, কাৰণ CM ছাৰে কৈছে মাৰ্ডাৰ হৈছে বুলি। আমি মানিছোঁ মাৰ্ডাৰ হৈছে। মাৰ্ডাৰ কোনে কৰিছে এইটো তদন্ত কৰি দিয়ক, বাছ এইখিনি। চবেই ভালে থাকক, কুশলে থাকক। জয় আই অসম।